দিব লাগে কক চক BTCত কংগ্ৰেছৰ পজিশ্যন নাই ইয়াত BPF UPPL আৰু BJPৰে কণ্টেষ্ট বেলেগ পাৰ্টিৰ ইয়াত কণ্টেষ্ট নাই চক যিটো কাম কংগ্ৰেছে বেয়া কৰি থৈ গৈছে তাৰ কাৰণে ক্ষমা কংগ্ৰেছে খুজিবনে মই খুজিম কংগ্ৰেছে বিধানসভাত প্ৰস্তাৱ লৈছিলে যে ট্ৰাইবেল কৰিব লাগে কাকো ক্ষতি নোহোৱাকৈ এইটো কি কথা যে ভাত খাব লাগে কিন্তু কাঁহী বাতি নাথাকিব এইটো কেনেকৈ হ'ব পাৰে গতিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নেকি এই কথাটোতো সবেই জানে গতিকে সেইকাৰণে আমাক কোনেও বেয়া নাপায় সকলোৱে জানে যে আমি সিনচিয়াৰলি এইবিলাক কাম কৰিব চেষ্টা কৰি আছোঁ অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে ৰাজহুৱা কৰিম এইটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজেই টুইটত দিছোঁ যে এইটো ৰাজহুৱা কৰিম যেতিয়া মই ক'লোহেঁতেন যে ৰাজহুৱা নকৰোঁ তেতিয়াহে দাবী কৰিব লাগে মই দেখোন প্ৰথম দিনাই টুইটত দিছোঁ যে আমি ৰাজহুৱা কৰিম চক BTADত আমাৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে চৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিওঁ ৰাস্তা বনাব ছেপাৰেটলি টকা দিওঁ দিল্লীৰ পৰা টকা আহে কিন্তু সকলোৱে জানে যে মানুহে আজিও মই সুধিছোঁ অৰুণোদয় কোনে পাইছে মানুহেতো মিছা কথা নকয় সকলোৱে হাত উঠাইছে আমি পোৱা নাই এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰোঁ কোনে পোৱা নাই 20% মানুহে হাত উঠাব নাই পোৱা 80% মানুহে হাত উঠাব পাইছোঁ BTCত কি হয় 80%ে কয় নাই পোৱা 20%ে কয় পাইছোঁ চৰকাৰী আঁচনি যাতে BTCৰ ৰাইজে পায় BTCত উন্নয়ন হয় শিক্ষা ভাল হয় স্বাস্থ্য ভাল হয় এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম অসমততো আমি বহুত কাম আগুৱাই দিলোঁ এতিয়া আমি BTCখনত হাত দিব লাগে BTCখনকো আগুৱাই লৈ যাব লাগে এতিয়া সবেইতো VCDCৰ কথা কৈ থাকে মানে সকলোৱে অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব এক জাগাৰ পৰা নাপায় আমাৰ অসমত নিয়ম কি ধৰক মোৰ জালুকবাৰী সমষ্টি কৰবাত হিন্দু আছে মুছলিম আছে খ্ৰীষ্টিয়ান আছে প্ৰত্যেকটো চেণ্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব সকলোৱে পাব কিন্তু আপুনি যদি 50খন গাঁৱৰ 10খন গাঁৱত দি থৈ দিয়ে 40খন গাঁৱৰ ৰাইজেতো নাপাব হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ মোৰ মিটিঙত 10,000 মানুহ গতিকে হিৰোৰ মিনিংটো কি গতিকে তেওঁ হিৰো মানে কাক বুজে বুজি পায় নে নাপায় তেওঁ হিৰো হয় তেওঁ হিৰো হোৱা মানুহ আছে কিন্তু য'ত তেওঁ হিৰো মোক তাত হিৰো হ'ব নালাগে আৰু মইতো আজি ফাৰ্ষ্ট কালি আৰু আজি মিটিং কৰিছোঁ এটা কথা ক্লিয়াৰ যে BJPৰ ফালে বহুত মানুহ এইবাৰ ওলাই আহিছে আগতেওতো মই মানস চেৰফাঙত যোৱাবাৰো মিটিং কৰিছিলোঁ শিৱনাথ ব্ৰহ্ম উঠিছিলে কিমান মানুহ হৈছিলে আজি কিমান মানুহ গতিকে BJPৰ প্ৰতি ৰাইজ বহুত ওলাই আহিছে কিন্তু ভোট দিয়া দিনাখনলৈকে থাকিবও লাগিব এইটোতো ডিপেণ্ড কৰিব 21টা পালেতো অকলে কৰিম 16টা পালে অকলে কৰিম বুলি ক'লেও কৰিব পাৰিম জানো কৰিবতো নোৱাৰোঁ চাওক হাগ্ৰামায়ো দাবী কৰিছে ছিংগুল লাৰ্জেষ্ট প্ৰমোদ বড়োৱেও দাবী কৰিছে ছিংগুল লাৰ্জেষ্ট এই গোটেই দাবীবোৰ লাষ্টত মিলাই ল'ব লাগিব কাৰণ দাবীটো পাব্লিকেহে কৰাব সেইকাৰণে মই দাবী কৰা নাই চাওক এইটোৱে কথা যে চিফ হওক ডেপুটি চিফ হওক মই কোনো মোৰ আপত্তি নাই কিন্তু ৰিজাল্টৰ দিনাখনলৈকে ৰখি ল'লে হ'ল এইটোতো সঁচা মানুহে কৈ আছে তো মইতো কোৱা নাই পাব্লিকে কৈ আছে VCDCটো এটা মন্দিৰ শিৱ মন্দিৰত ফুল বেলপাত চলে আৰু VCDCৰ মন্দিৰত গান্ধী চলে এইটো BTCৰ চাওক মোৰ কাৰো লগত আপোনালোকে জানে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই
কাৰণ BTC ইলেকশ্যনৰ পিছত কি পৰিৱেশ হয়তো আমি কোনেও নাজানো কিন্তু এটা কথা ঠিক যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল তেতিয়া আমি ভাল পাওঁ এটা VIP পাৰ্টি বুলি নাই জানো কি আছিল ভোট VPIতো 40টা দিয়ে কিন্তু জিকে কেইটাত তো অসমত কংগ্ৰেছ আৰু VPI একে কেণ্ডিডেট দিয়ে কোনোবাই কয় নেকি আমি কেণ্ডিডেট দিছোঁ এইটোৱে আমাৰ ছাকচেছ বুলি এনেকুৱা আজি ধৰক অসমত এছেম্বলি হ'ল 126টা জেগাত মই কেণ্ডিডেট দি দিলোঁ মই কম মোৰ এইটোৱে সফলতা 126টা ছিকিউৰিটি কিন্তু এটাও না ফৰফিট এইটো কি ঘটনা হ'ব পাৰে গতিকে VPI আৰু কংগ্ৰেছ আজিৰ দিনত সমান পাৰ্টি বাকীবোৰ আগত আছে হ'ব চলো